ভাৰতলৈ নামি আহিলে অমাৱস্যা। কি হ'ব অসমৰ, কি হ'ব ভাৰতৰ? হয়, থাম্বনেইলত আপোনালোকে ঠিকেই শুনিছে। তেখেতে ইমান টকা ইনকাম কৰে, কিন্তু অথচ তেখেতৰ নাম ভাৰতৰ 100জন ধনী ব্যক্তিৰ তালিকাতো নাই। আটাইতকৈ শ্ৰেষ্ঠ অসামৰিক বঁটা অসম বৈভৱ বঁটা প্ৰদান কৰা হৈছিল আৰু তেখেতে আছিল প্ৰথম ভাৰতীয় যোনে অসম বৈভৱ বঁটা লাভ কৰিবলৈ সক্ষম হৈছিল। কিয়? অসমৰ শ্ৰেষ্ঠ বঁটাটো জানো এজন বা ঠিকেই দেখিছে। আজি 10 অক্টোবৰ আৰু অৰ্থাৎ যোৱাকালি 9 অক্টোবৰ তাৰিখে ভাৰতৰ এজন উদ্যোগপতি মই আজি 10 তাৰিখ আজি 9:30মান বজাত যেতিয়া মোবাইলটো চাইছিলোঁ, অৰ্থাৎ কালিৰ পৰা মই তেনেকৈ চোৱা নাছিলোঁ, অনলাইন অহা নাছিলোঁ। যেতিয়া 9:30 বজাত চাইছিলোঁ তেতিয়া দেখা পালোঁ যে এজন উদ্যোগপতিৰ দেহাৱসান ঘটিল। কিন্তু তেখেত এজন উদ্যোগপতি আছিলেনে? তেখেত আছিলে বহুতো ভাৰতীয়ৰ বাবে এজন ভগৱান। তেতিয়াৰ পৰা জানিছিলোঁ কথাবোৰ। হয়তো আপোনালোকৰ বহুতে জানেও, বহুতে নাজানেও তেখেতৰ বিষয়ে, কিন্তু তেখেতে এজন উদ্যোগপতি হোৱাৰ উপৰিও তেখেতে অসমৰ কাৰণে কি কৰিছে, ভাৰতৰ কাৰণে কি কৰিছে বা আৰু আচলতে আমি জানিলেও সকলোখিনি নাজানো, অলপ অলপ জানো বা কিছুমানে বহুতখিনি জানিলেও বহুতখিনি নাজানে। আচলতে তেখেতৰ জানিবলগীয়া কথা বহুত আছে, কৈ শেষ নহয়, তেনেকুৱা ধৰণৰ মানে। আৰু আপোনালোকে এটা কথা জানিলে আৰু আচৰিত হ'ব যে তেখেতক বহুত পদ্মবিভূষণ তেনেকুৱা বহুত এৱাৰ্ড দিয়াৰ উপৰিও আমাৰ অসমৰ আটাইতকৈ শ্ৰেষ্ঠ অসামৰিক বঁটা অসম বৈভৱ বঁটা প্ৰদান কৰা হৈছিল আৰু তেখেতে আছিল প্ৰথম ভাৰতীয় যোনে অসম বৈভৱ বঁটা লাভ কৰিবলৈ সক্ষম হৈছিল। কিয়? অসমৰ শ্ৰেষ্ঠ বঁটাটো জানো এজন অসমৰ বাহিৰৰ ব্যক্তি, তেখেত অসমৰ বাহিৰৰ জানো এনেই দিছিল? ভাবি চাওক, তেখেত জামছেদপুৰৰ হয়। তেখেতে অকল ভাৰতৰ বাবে নহয়, আমাৰ অসমখনকো খুব ভাল পাইছিলে। এবাৰ ডিব্ৰুগড়লৈ আহিছিলে, তাত বহুতো কথা কৈছিলে, শুনিছিলে আপোনালোকে। আচলতে মই ভিডিঅ'টো লগালগে বনাম বুলি ভাবিছিলোঁ, কিন্তু মোৰতো একদম বেয়া হ'ল, বনাব নোৱাৰিলোঁ ভিডিঅ'টো, সেইবাবে অলপ প্ৰব্লেম হ'ল। তেখেতে অসমৰ বাবে কি কৰিলে, ভাৰতৰ বাবে কি কৰিলে, তেখেতৰ এনেকুৱা বহুতো কাহিনী আছে যিবোৰৰ দ্বাৰা এজন ছাত্ৰ বা এজন ব্যক্তি হিচাপে আমি বহুত বেছি ইনস্পায়াৰ্ড হ'ম। তাৰ মই কিছুমান ভিডিঅ' কভাৰ কৰিবলৈ চেষ্টা কৰিম, লাগিলে ভিউজ নাপাওঁ, নিজৰ মনৰ সন্তুষ্টিৰ বাবে। যদি এজন মানুহ চাই মোৰ বহুতো যদি এজন মানুহে তেখেতৰ বিষয়ে জানে, সেয়াও মোৰ বাবে বহুত বেছি মানে এটা ডাঙৰ কথা হ'ব মোৰ ভিডিঅ'ৰ দ্বাৰা, সেইবাবে কভাৰ কৰিম। আৰু মই আজিৰ ভিডিঅ'টো বৰ বেছি একো নকওঁ, সঁচাকৈ বেয়া লাগিছে, অন্তৰৰ পৰা বেয়া লাগিছে। আৰু তেখেতৰ আত্মাৰ শান্তিৰ বাবে প্ৰাৰ্থনা কৰিছোঁ ভগৱানৰ ওচৰত। আৰু এয়াই এটা খবৰ। আৰু এতিয়া টাটা গ্ৰুপৰ কি হ'ব সেইখিনি কথাও আছে। আৰু এটা ইয়াতে কৈ দিছোঁ, পোনপটীয়াভাৱে তেখেতলোকে টাটা গ্ৰুপৰ ইনকামৰ 66% ডনেশ্যনে কৰিছিল ছ'চাইটিলৈ, আৰু তাৰ পাছতো কৰিছিল, সেইখিনিয়ে যথেষ্ট নহয়। তেখেতে ইমান টকা ইনকাম কৰে, কিন্তু অথচ তেখেতৰ নাম ভাৰতৰ 100জন ধনী ব্যক্তিৰ তালিকাতো নাই। বোলে তেওঁ ভাৰতৰ কি বুলি কয় আপোনাৰ ভাৰতৰ নহয়, গোটেই পৃথিৱীৰ 10জন ধনী মানুহৰ নামৰ তালিকাত থাকিব পাৰিলেহেঁতেন। কিন্তু কিয়? কাৰণ তেখেত বহুত ধনী ব্যক্তিৰ নেটৱৰ্থতকৈ তেখেতৰ ডনেশ্যন বেছি, বুজিছে? আজি ৰতন টাটা ছাৰে মৃত্যুবৰণ কৰিলে, কিন্তু সদায় তেখেত ভাৰতবাসীৰ মাজত অমৰ হৈ ৰ'ব। সেইটোতো মানে কি, তেখেত সদায় অমৰ হৈ ৰ'ব। আৰু আজিৰ ভিডিঅ'টোত মই ইমানতে সামৰিছোঁ। নেক্সট ভিডিঅ' নহয়, পূজাৰ ব্লগ দুটামান দি ল'ম। তাৰ পিছৰ পৰা আপোনালোকৰ বাবে মই ৰতন টাটা ছাৰৰ জীৱনৰ এনেকুৱা বহুত কিছুমান মুহূৰ্ত যিখিনি আমি সঁচাকৈ জনাটো উচিত, কভাৰ কৰিবলৈ চেষ্টা কৰিম যিমানখিনি পাৰোঁ। ধন্যবাদ।